সকলোকে নমস্কাৰ জনাই মই আজি ভোগালী বিহু মেজি তললৈ ওলাইছোঁ। আমাৰ মহিলাসকলে ৰান্ধি বাঢ়ি সকলোৱে বনাম কৰিম খাম আৰু আমি জানুৱাৰী পিকনিক যেনেদৰে আমি গোটেইখিনি মিলি জুলি খাইছিলোঁ সেই আমি একেখিনি মানুহেই আজি মেজি জুলি খাম। এয়া আমাৰ মেজি পাতিছিলোঁ। আমাৰ খৰিৰ দিগদাৰ হয় কাৰণে আমাৰ মেজিটো সৰু, এই সৰু মেজিকে আপোনালোকক দেখাইছোঁ। এয়া আমাৰ ভেলাঘৰৰ পৰিৱেশ। ভেলাঘৰত এয়া আমাৰ চাহ তাহ দি আছে, চাহ এয়া বনাই সকলোকে দিছে। সকলোৱে খাই বৈ ভেলাঘৰৰ পৰা ওলাই গ'ল, কিন্তু মই এতিয়া চাহ খাব বিচাৰিছোঁ। তেওঁলোকে শাক পাচলি কাটি আছেগৈ গৈ, মোৰ ভাগত এতিয়া পৰিছে। মই এয়া চাহ দিছে, চাহ খাম। চাহৰ লগত এটা ডিম দিছে, ডিমে সৈতে চাহ খাম। আৰু এতিয়া মই চাহ খাই পেলাই মই শাক পাচলি কাটিম। মহিলাসকলে পাচলি কাটি আছে, লগত গৈ পেলাই পাচলি কাটিম। ডিমটো খাই লৈছোঁ মই ভালদৰে। এয়া আমাৰ মহিলাসকলে পাচলি কাটি আছে। আমাৰ ভিনদেউৰ দুৱাৰ মুখতে এয়া পাচলি কাটি আছে। পাচলি কাটি মহিলাসকলে একেলগতে এনেকৈ কাম কৰি বহুত ভাল লাগে। আমি এয়া মেজিৰ ভাত ৰান্ধিবৰ কাৰণে চাকি জ্বলাইছোঁ। এয়া হাঁহৰ মাংস, মাছ, ব্ৰইলাৰ, এয়া দালি উতলি আছে, এয়া মাছ ফ্ৰাই চলি আছে, এইগৰাকীয়ে মাছ ফ্ৰাই কৰি আছে। এয়া আমাৰ এইখিনি শাক পাচলি, এয়া কোমোৰা হাঁহে হ'ব, এয়া জ্বলা ভাজি পচলা আলু, এয়া বিলাহী মাছ, এয়া জলকীয়া, এইগৰাকী আমাৰ লাকি, এয়া জলকীয়া ভাজি মাছৰ মাথা দিব লাগিব। গোটেইখিনি আমি মিলি জুলি বনাম। বনাই ইয়াৰ ওচৰতে আমাৰ ভতিজা দেও তেওঁলোকে নাচি গৈ আছে। সকলোৱে বৰ আনন্দ ফূৰ্তি। এয়া আমাৰ খাবৰ হ'ল। চাকি বন্তি জ্বলাই আৰু সেই ইচ্ছামৃত্যুত আমি সকলোৱে ৰখি আমি জুই খুৱাই হৃদয় শেষত আমি যিকুৱা জুই খুৱাম, সেই জুইকে হ'ল তেখেতক খুই দিয়া বুজায়। গতিকে লৈ এইটো কাৰণে এইটো বুজাইছে তেখেত এজন ধাৰ্মিক খাই বৈ ল'বি আহি নাই মাঘবাই খাই বৈ নাচিব লাগিব। সকলোৱে আমি মিলি জুলি এসাঁজ খাইছোঁ ভেলাঘৰত। বহুত ভাল লাগে ভেলাঘৰত এনেদৰে সকলোৱে মিলি কলপাতত ভাত খাইছোঁ। আমি কলপাতত ভাত খাই বহুত ভাল লাগে। আমাৰ দেওহঁতে বহুত কষ্ট কৰে, তেওঁলোকে বহুত কষ্ট কৰিছে, আমাকো ফূৰ্তি কৰিবলৈ কৈছে, সেইকাৰণে আমি সকলোৱে ফূৰ্তি কৰিছোঁ, নাচিছোঁ বাগিছোঁ চবেই নাচি কৰি। আৰু এয়া সকলো আমি জা জোৱালি হয়, এইবিলাক আমি গোটেইখিনি আমি নাচিছোঁ, চবেই হাঁহি কৰি ফূৰ্তি কৰিছে। বহুত ভাল লাগে ফূৰ্তিবিলাক। আপোনালোকেও এনেদৰে ফূৰ্তি কৰিছেনে জনাব। এয়া আমাৰ মেজি জ্বলাইছোঁ। এয়া আমি ৰাতিপুৱা মেজিৰ তলত খাবৰ কাৰণে বুট ভাজি আছোঁ। আমি সকলোৱে মিলি জুলি এয়া বুট ভাজি খাম।